বিধানসভাত অদম্য সাহসী বিধায়কগৰাকী অখিল গগৈ আৰু আমি অখিল গগৈ ডাঙৰীয়াক অসম বিধানসভাত যি ধৰণে চৰকাৰক এটাৰ পিছত আন এটা প্ৰশ্ন কৰা আমি দেখিছোঁ। চৰকাৰক প্ৰতিটো জাতীয় জীৱনৰ সমস্যাক লৈ নিবনুৱা সমস্যাক লৈ যি ধৰণে জবাবদিহি কৰিছে আমি দেখিছোঁ। আজি পুনৰ অখিল গগৈ ডাঙৰীয়াই বিধানসভাত অসমৰ নিবনুৱা সমস্যাক সমাধানৰ বাবে চৰকাৰখনে কি পদক্ষেপ লৈছে, চৰকাৰে অসমৰ নিবনুৱা সমস্যাক স্থায়ী সমাধান কৰি কেনেকৈ নিযুক্তি দিব পাৰি এই ক্ষেত্ৰত কি পদক্ষেপ লৈছে বিধানসভাত অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে চৰকাৰক প্ৰশ্ন কৰিছে। হয়, আপোনালোকে দেখিছে যে অখিল গগৈ ডাঙৰীয়াই বিগত দিনসমূহত অসমৰ বিভিন্ন প্ৰান্তত গৈছে, বিভিন্ন প্ৰান্তত নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ লগত তেওঁ কথা পাতিছে, বাৰ্তালাপ কৰিছে আৰু বাৰ্তালাপ কৰি তেওঁ অসমৰ সমস্যাবোৰ বিধানসভাৰ মজিয়ালৈ লৈ গৈছে। আৰু অখিল গগৈ ডাঙৰীয়াই কৈছে যে অসমৰ ল'ৰাসকলে যিসকল শক্তিশালী ল'ৰা, যিসকলে অসমৰ সম্পদ, তেওঁলোকে গাঁৱত হাজিৰা কৰাৰ বিপৰীতে দ্বিতীয়টো কাম কি কৰে সেই কথা বিধানসভাত কৈছে। হয়, আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকে দেখিছে যে আমাৰ ডেকা ল'ৰাহঁতে বহিৰাজ্যত গৈ চিকিউৰিটি গাৰ্ড কৰিবলগীয়া হয় আৰু এই কথাষাৰ বিধানসভাত অখিল গগৈ ডাঙৰীয়াই উত্থাপন কৰিছে। সদায় মই মিটিঙত ঘূৰি ফুৰো, অনবৰতে মানুহৰ মাজলৈ ঘূৰি ফুৰো। মানুহৰ মাজলৈ যাওঁতে মই সদায় এটা প্ৰশ্ন সুধো, গাঁৱৰ মানুহবিলাকক সুধো যে আপোনালোকে মোক এটা কথা কওকচোন যে গাঁৱত মানুহবিলাকে খেতি কৰাৰ পাছত আটাইতকৈ বেছি কি কাম কৰি টকা উপাৰ্জন কৰে? গাঁৱৰ সকলো মানুহে এটাই কথা কয় যে খেতি কৰাৰ পাছত আটাইতকৈ বেছি উপাৰ্জন কৰে গাঁৱৰ মানুহে হাজিৰা কৰি, মিস্ত্ৰীৰ লগত যোগালী কৰি। আৰু ২ নম্বৰ উপাৰ্জনটো কৰে বাহিৰত গৈ চিকিউৰিটি গাৰ্ড কৰি। উপাধ্যক্ষ ডাঙৰীয়া, আজি এই আটাইতকৈ ডাঙৰ নতুন প্ৰজন্মৰ আটাইতকৈ শক্তিশালী ল'ৰাবিলাক, যিবিলাক ল'ৰা আটাইতকৈ শক্তিশালী নতুন প্ৰজন্মৰ, সেই শক্তিশালী ল'ৰাবিলাকে যদি আজি চিকিউৰিটি গাৰ্ড কৰে বা আজি আমাৰ মানুহবিলাকে মিস্ত্ৰীৰ লগত যোগালী অৰ্থাৎ দৈনিক মজুৰি কৰে, সেইখন ৰাজ্যৰ কিবা ভৱিষ্যত আছেনে? এই ৰাজ্যৰ ভৱিষ্যত বদলাবৰ কাৰণে এই বাজেটত কিবা কথা কোৱা হৈছেনে যে নতুন প্ৰজন্মৰ এই ল'ৰাবিলাকক কেনেকৈ হাজিৰা কৰাৰ পৰা কিবা এটা উৎপাদনমুখী কামত ব্যৱহাৰ কৰিব পৰা যাব, কেনেকৈ চিকিউৰিটি গাৰ্ডৰ পৰা আনি কিবা উৎপাদনমুখী কামত ব্যৱহাৰ কৰিব পৰা যাব, এই সম্পৰ্কে এটা বাক্য এই বাজেটত উল্লেখ কৰা হোৱা নাই। বিজেপিৰ দিনত নিবনুৱাৰ সংখ্যা 23 লাখৰ পৰা এতিয়া 35 লাখলৈ বৃদ্ধি পালে আৰু এই নিবনুৱাসকলৰ সম্পূৰ্ণ নিযুক্তিৰ কাৰণে এই বাজেট সম্পূৰ্ণৰূপে মৌন হৈ আছে।